নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই আমাৰ তুলনি বিয়াৰ এটা ভিডিঅ' তাকে আপোনালোকক দেখুৱাও বুলি ভাবিলোঁ যে মই আমাৰ মৰাণ সমাজৰ তুলনি বিয়া কেনেকৈনো তোলে তাকে অকণমান থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আগলৈ চাই থাকক। এয়া মই বিয়াঘৰ আহি পালোহি আৰু আজি বিয়াত মানে বহুত কাম থাকে গতিকে সকলোৱে কামত ব্যস্ত হৈ আছে। এইফালে জাৰি আছে চাউল আৰু এইফালে কাটি আছে মাংস। সকলোৱে এটা এটা কামত ব্যস্ত হৈ আছে আৰু এইফালে কাটি আছে চব্জি আৰু এই ভিতৰৰ ফালে বনাই আছে ভাত। এয়া ৰান্ধনি কি কি খানাত আজি ৰঙালাও কবি আলু ভাজি মাংস আলু আছে আৰু দাইল আছে সালাড হাঁহ নে ব্ৰইলাৰ আছে হাঁহ আছে চব আছে। আৰু মই এইফালে সকলোৰ পৰা সাক্ষাৎকাৰ লৈ গৈছোঁ কোনে কি কৰি আছে কি বনাইছে চাই থাকক অকণমান এণ্টাৰটেইনমেণ্ট কৰোঁ বুলি ভাবিলোঁ। আৰু এইফালে কইনা মেহেন্দি লগাই আছে। কোনে লগাইছে? প্ৰতীক্ষা। আৰু এইফালে আমাৰ কণমানি কেইজনীয়ে বিয়া নাম গাইছে মৰ্টন খুজিছে তাকো অকণমান দেখুৱাইছোঁ আপোনালোকক। আৰু এইফালে মৰ্টন খুজি আহিলে আৰু মৰ্টন দিবলৈ মাহীয়েক কিজনী কইনাৰ। আৰু এতিয়া সকলোৱে নাচি বাগি খাবলৈ হ'ল আৰু আজি নেক্সট ডে বিয়াৰ মই ৰেডি হৈ ওলালোঁ। এয়া মোৰ আউটফিট আৰু আজি মই এতিয়া গৈ আছোঁ ঘৰৰ পৰা বেছি দূৰ নহয় বিয়া ঘৰলৈ তো গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাম আজি কি মানে নিয়ম থাকে আমাৰ বিয়াটো যোনদিনা তোলা হয়। তো বলক আগলৈ চাই থাকক এই ভিডিঅ'টো। আহি এতিয়া পালোহি মানুহ আহি পোৱাহি নাই মই কৈছিলোঁ মই সোনকালে আহিছোঁ বুলি মানুহবোৰ আহিছে আৰু এয়া বৌ দুজনী এইফালে তেওঁলোকক এফালে ৰান্ধনীশাল দেখুৱাম দেই ভাত বনাইছে এইফালে ভাত বনাইছে। আমাৰ আচলতে আমাৰ গাঁৱতে বহুত ভাল ভাল কাৰিকৰ আছে সেইটো কাৰণে বাহিৰৰ পৰা মানে নানে এই গাঁৱৰ এই দাদাহঁতে বনায়। আৰু এতিয়া আপোনালোকক কইনাক গা ধোৱা দেখুৱাম। আজি আচলতে অলপ বেলেগ ধৰণৰ নিয়ম নীতি থাকে আমাৰ কইনাক গা ধুৱাওঁতে। আজি আচলতে যাৰ মন যায় সিহঁতি কইনাক নোৱাব পাৰে। আগৰ কেইদিনটো যোনকেইজনী ছোৱালীয়ে তুলনি টেকেলি লৈছিল সিহঁতিয়ে নোৱাই থাকে আৰু আজি শেষৰ দিনা যাৰ মন যায় সিহঁতি নোৱাব পাৰে আৰু তাত কিছুমান অলপ ধেমালিও কৰা হয় পানী ঢলাই কিবা কিবি খুব ভাল লাগে। তো আপোনালোকক অলপ দেখুৱাবলৈ বিচাৰিলোঁ চাই থাকক আগলৈ।
এতিয়া কইনাৰ গা ধোৱা হোৱাৰ পাছত কেইটামান নিয়ম কৰিবলৈ দিয়া হ'ব। নিয়ম মানে কি, আমাৰ কইনাক যোনটো দয়ন দিয়া হয় বাতিটো, কাঁহৰ বাতিটো, সেইটো দলিয়াবলৈ দিব আৰু কলপাতৰ আগ এটাত তামোল ভৰাই সেইটো দলিয়াবলৈ দিয়া হ'ব। আৰু এইটো আমাৰ লোকবিশ্বাস যে বাতিটো যিমান দূৰলৈ পৰে কইনা বোলে সিমান দূৰলৈ বিয়া হয়। আৰু কলপাতৰ আগটো যোনফালেই কৰি পৰে আৰু সেইফালেই সেইটো দিশতেই মানে কইনাৰ বিয়া হয়। এয়া আমাৰ লোকবিশ্বাস, আগৰ পৰা এইটো চলি আহিছে। তো বলক চাওক। কইনা ৰেডি হৈ গ'ল, মই সজাই দিলোঁ।
এইজনী এতিয়া পুৰা বহুত পুৰা বিয়া নাম গাইছে মৰ্টন কিমান হ'ল এইফালে বহুতে বিয়া নাম গাইছে দেখিলে আৰু এতিয়া মোক এপাক নাচি দিব কৈছে তেওঁলোকৰ গানতে এবাৰ নাচি দিওঁ সজাই মেলি এতিয়া খাবলৈ আহিলোঁ পেট পূজা প্ৰথমে কৰি লওঁ তাৰপিছত সেৱা কৰিবলৈ যাম মোৰ থালি এতিয়া খাই লওঁ এইফালে খাই আছে আমাৰ আইটেম দি খতমে নহৈছে ইমানেই বেছি আইটেম মানে খাই আছো দি আছে ভাত খাই থাকোঁতে মোৰ থাকি গৈছে এইফালে সেৱা কৰিবলৈ হ'ল কইনা আহি পালেহি এয়া এনেকৈ আমাৰ ইয়াত খোলাত এনেকৈ প্ৰসাদ দিয়ে চেনি চানা চাউল আৰু এয়া গোপিনীসকল বহি আছে ইয়াত আৰু এইফালে কইনা বহি আছে কইনাক আগত বহিব দে এইফালে ভকত বহি আছে আৰু এয়া কইনা এতিয়া খোলাৰ পৰা সেৱা কৰি আহিলে আৰু এয়া দুলনি টেকেলি লোৱা ছোৱালীকেইজনীক তামোল দি বিদায় দিছে আৰু এইফালে আমাৰ বৌকেইজনীকো অকণমান দেখুৱাই দিওঁ ভাত খাই আছে সকলোৱে এইবোৰ চব মোৰ বৌ আৰু এয়া আমাৰ কইনা ধুনীয়াকৈ ওলাই আহিলে ময়ে বাৰু পিন্ধাই দিলোঁ কাপোৰ সাজ অকণমান ভালকৈ আগৰ সময়খিনি ভালকৈ কাপোৰ সাজেই পিন্ধিব নাপালে খুব খৰখেদা কৰে মানুহবিলাকে আৰু এয়া এইফালে মানুহবিলাকে অকণমান মন প্ৰাণ ভৰি নাচি লৈছে কাৰণ বিয়া শেষ হ'ল আজি যিমানখিনি পাৰোঁ মই থুলমূলকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ সমাজৰ বিয়া যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত প্লিজ লিখিব না কেনেকুৱা পালে চাই যদি বেয়াও পায় কিবা এটা বেয়াও দেখে তেনেহ'লে মোক ক'ব তেতিয়াহে মই আগলৈ ভালকৈ কিবা এটা বনাব পাৰিম আশা থাকিল এইবাৰ আপোনালোকে কমেণ্ট কৰি মোক জনাব বুলি আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰাৰ লগে লগে তাৰ তলত বেল আইকন এটা আহে সেইটো প্ৰেছ কৰি দিব তেতিয়াহে আপোনালোকে নটিফিকেশ্যনত মোৰ ভিডিঅ' আহিলে পাই যাব তো আজিলৈ বাই বাই